নমস্কাৰ প্ৰিয় দৰ্শকসকল, স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ প্ৰতিবেদনটোলৈ। ইণ্টাৰনেট বন্ধ কি? বৰ্তমান সময়ত প্ৰায়ে শুনিবলৈ পোৱা যায় যে বিভিন্ন কাৰণত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে। জনসাধাৰণৰ সুৰক্ষা তথা শান্তি শৃংখলা অটুট ৰাখিবৰ বাবে চৰকাৰে এনে ব্যৱস্থা ল'ব লগা হয়। কিন্তু কোনো চাকৰিৰ বাবে অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক পৰীক্ষাত চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ দৰে ঘটনা কেৱল অসমৰ ক্ষেত্ৰতহে দেখা পোৱা যায়। যিয়ে নহওক, চৰকাৰে নিশ্চয় সাধাৰণ ৰাইজৰ স্বাৰ্থৰ খাতিৰতে এনে ব্যৱস্থা গ্ৰহণ কৰিছে। এনে সময়তে নিশ্চয় মনলৈ এটা প্ৰশ্ন আহিব পাৰে, এই ইণ্টাৰনেট সেৱা বন্ধ কেনেদৰে কৰা হয়? কোনে ইয়াক বন্ধ কৰে? ইণ্টাৰনেট সেৱা বন্ধ কৰা কাৰ্যক ব্লেকআউট বা কিল ছুইচ বুলিও কোৱা হয়। ইণ্টাৰনেট বন্ধ হৈছে যেতিয়া কোনো সত্তাই যেনে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কিছুমান এপৰ প্ৰৱেশাধিকাৰ ব্যাহত কৰে, যাতে এখন দেশ বা অঞ্চলৰ তথ্য প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশেষকৈ ডিজিটেল অধিকাৰৰ ওপৰত গুৰুত্ব দিয়া এক আন্তৰ্জাতিক বেচৰকাৰী সংগঠন এক্সেছনাও ইণ্টাৰনেট বন্ধক ইণ্টাৰনেট বা ইলেক্ট্ৰনিক যোগাযোগৰ ইচ্ছাকৃত ব্যাঘাত বুলি ব্যাখ্যা কৰে। ইয়াৰ আন এক সম্পৰ্কিত শব্দ থ্ৰটলিং, অৰ্থাৎ নেটৱৰ্ক সংযোগ ইচ্ছাকৃতভাৱে লেহেম হোৱা। ই সমগ্ৰ নেটৱৰ্কক প্ৰভাৱিত কৰিব পাৰে বা নিৰ্দিষ্ট এপ, ৱেবছাইট আৰু IP ঠিকনা লক্ষ্য কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। ইতিমধ্যে আমি ইণ্টাৰনেট সেৱা বন্ধৰ বিষয়ে জানিলোঁ। এতিয়া আচল কথাটো হ'ল, ইয়াক বন্ধ কেনেদৰে কৰা হয়? আমাৰ মনত প্ৰশ্ন হ'ব পাৰে, ইণ্টাৰনেটৰ বাবে কোনো অফ বুটাম আছে নেকি বাৰু, য'ত টিপি দিলে ই বন্ধ হৈ যায়? প্ৰকৃততে নহয়। চৰকাৰে যি কৰে সেয়া হ'ল নেটৱৰ্ক সংযোগ সীমিত কৰিবলৈ বা কিছুমান ৱেবছাইট বা এপ অৱৰোধ কৰিবলৈ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী চমুকৈ ISP সকলক আদেশ দিয়ে। আইনী পদক্ষেপৰ প্ৰতিশোধৰ ভয়ত ISP সকলে চৰকাৰী আদেশ পালন কৰে। উদাহৰণস্বৰূপে 2019 চনত জিম্বাবুৱে চৰকাৰে দেশৰ সৰ্ববৃহৎ টেলিকমিউনিকেশ্যন কোম্পানীটোক সকলো ইণ্টাৰনেট বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। অধ্যক্ষজনে ফেচবুকত লিখিছিল, দেশৰ বেছিভাগ লোকৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা আদেশ তেওঁলোকে মানি চলিব লাগিব বা মেনেজমেণ্টে তাৎক্ষণিক কাৰাবাসৰ সন্মুখীন হ'ব লাগিব। মানৱ অধিকাৰ সংগঠনবোৰে ISP সকলক মানৱ অধিকাৰৰ উলংঘনত জড়িত নহ'বলৈ আৰু অযৌক্তিক ইণ্টাৰনেট বন্ধৰ বিৰুদ্ধে পিছুৱাই যাবলৈ উৎসাহিত কৰে। যিবোৰ ক্ষেত্ৰত চৰকাৰে ইণ্টাৰনেট আন্তঃগাঁথনি সম্পূৰ্ণ বা আংশিকভাৱে নিয়ন্ত্ৰণ কৰে, ই আন এটা পক্ষৰ মাজেৰে নোযোৱাকৈ কেৱল নিজে প্ৰৱেশাধিকাৰ সীমিত কৰিব পাৰে। সহজ কথাত, চৰকাৰে ISP সকলক ইণ্টাৰনেট সেৱা বন্ধ কৰিবলৈ আদেশ দিয়ে আৰু ISP সকলে উন্নত ছফ্টৱেৰৰ সহায়ত ইণ্টাৰনেট সেৱা বিচ্ছিন্ন কৰে। কিছুমান দেশে ব্যক্তিগত বন্ধ ইণ্টাৰনেট বিকাশ কৰি আছে, যি চৰকাৰক দেশখনক বাকী বিশ্বব্যাপী ৱেবৰ পৰা বিচ্ছিন্ন কৰিবলৈ অনুমতি দিব। এতিয়া কথা হ'ল, মানুহে বন্ধবোৰ উপেক্ষা কৰিব পাৰেনে? টেকনিচিয়ানসকলৰ মতে হয়, কিন্তু এটা বিন্দুলৈহে। কিছুমান ক্ষেত্ৰত ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক প্ৰাপ্ত কৰিলে ব্যৱহাৰকাৰীসকলে ইণ্টাৰনেটৰ সৈতে সুৰক্ষিতভাৱে সংযোগ কৰিব পাৰে আৰু নিষিদ্ধ বা অৱৰুদ্ধ ৱেব পৃষ্ঠা আৰু এপসমূহত প্ৰৱেশ কৰিব পাৰে। ম্যানমাৰৰ বহুতো ব্যৱহাৰকাৰীয়ে বৰ্তমান VPNলৈ ঘূৰি আহিছে বা ব্লেকআউটৰ সময়ত অৱৰুদ্ধ ছাইট আৰু যোগাযোগ সেৱাসমূহক প্ৰৱেশ কৰিবলৈ আন্তৰ্জাতিক চিম কাৰ্ড ব্যৱহাৰ কৰি আছে। চৰকাৰে ছাৰ্ভাৰ স্তৰত প্ৰৱেশাধিকাৰ সীমিত কৰিব পাৰে, অৰ্থাৎ ই হাৰ্ডৱেৰ স্তৰত অহা-যোৱা কৰা সকলো ট্ৰেফিক নিয়ন্ত্ৰণ কৰিব পাৰে। আনহাতে তেওঁলোকে ইয়াকো কৰিব পাৰে যাতে VPNবোৰো অনুমোদিত নহয়। বেছিভাগ দেশে এনে নকৰে, কিন্তু কাশ্মীৰ, ৰাছিয়া আৰু চীনৰ দৰে ঠাইত VPN অৱৰোধ, সীমিত আৰু নিষিদ্ধ কৰাৰ প্ৰচেষ্টা চলি আছে। প্ৰিয় দৰ্শকসকল,
আজি আমি ইণ্টাৰনেট সেৱা বন্ধ কি আৰু কেনেদৰে কৰা হয় ইয়াৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ নহয়নে? আন এটি বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।